নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া গা ধুই আহিলোঁ। আজি বিশ্বকৰ্মা পূজা। এতিয়া ধূপ চাকি গছ জ্বলাই লওঁ, তাৰপিছত পূজা যা যোগাৰখিনি কৰোঁ। ধূপ চাকি গছ মানে গোসাঁই ঠাইত দি লওঁগৈ। এতিয়া ধৰক এই আজৰি হ'লোঁ, গা চা ধুই আহিলোঁ। এতিয়া ধূপ চাকি গছ দি লওঁগৈ। মানে গোসাঁই ঠাইখন ধূপ চাকি দি হৈ গ'ল। এতিয়া মই পূজা যা যোগাৰখিনি কৰোঁগৈ। পূজা মানে ধৰক কলকুঁহিয়া নাৰিকলবোৰ কাটিবলৈ উলিয়াই দিওঁ। ভতিজাটোৱে কাটিব, তাৰ লগৰ এটা আছে, সিহঁতে কাটিব। কাটি মেলি প্ৰসাদখিনি মই ধুওঁ, ধুই মেলি আজৰি হওঁ। এইটো ভাইটি, এই আমাৰ মাহঁতৰ ঘৰৰ ওচৰৰ বাবুৰ লগৰ, ভতিজাটোৰ লগৰ, সিও আহিছে। এতিয়া আমি পূজা যা যোগাৰ কৰিবলৈ লৈছোঁ। এইখিনি সিহঁতক কাটিবলৈ দিছোঁ। এইফালে লুকাইছে বাবু ধদুৱাটোৱে। এইফালে এইখিনি যা যোগাৰ কৰি হৈ গ'ল। সি আনিলে চব যোগাৰ কৰি। প্ৰসাদখিনি ধুবলৈ আছে, ধুম। তাৰ আগত একাপ চাহ খাই লওঁ বুলি লৈছে। চাহ একাপ মই খাই লওঁ বুলিছোঁ। সিহঁতে বোলে দেৰিকৈ খাব গা ধুই। এতিয়া এইখিনি যা যোগাৰ কৰিম, লগতে চাহকাপ খাই লওঁ। খাই বৈ আজৰি হৈ প্ৰসাদৰ কামত লাগিম। সন্ধ্যাৰ মই যা যোগাৰখিনি হৈ গ'ল। এতিয়া গোসাঁই ঠাইৰ ওচৰত আগবঢ়াই দিওঁ। যা যোগাৰখিনি কৰি হৈ গ'ল। চব কুঁহিয়া নাৰিকল কাটি মেলি মাহ প্ৰসাদ যোগাৰ কৰি হৈ গ'ল। এতিয়া মানে ভগৱানৰ ওচৰত আগবঢ়াই দিছোঁ। তাৰপিছতে সকলো ল'ৰা ছোৱালী, মোৰ PGৰ ল'ৰা ছোৱালী চবকে খাবলৈ দিব লাগিব। আৰু এতিয়া ভগৱানৰ ওচৰত আগবঢ়াই দিছোঁ। এয়া ওপৰত মোৰ গোসাঁই ঠাইখন আছে, প্ৰসাদখিনি তলত থৈছোঁ। অথনি আপোনালোকক গোসাঁই ঠাইখন দেখুৱাইছোঁৱেই, ক'ত মই ধূপ চাকি দিওঁ পুৱা গধূলি। এতিয়া এয়া মোৰ প্ৰসাদৰ যা যোগাৰখিনি হৈ গ'ল। এতিয়া মই ভগৱানক আগবঢ়াই দিলোঁ, দি মেলি আজৰি হ'লোঁ। এতিয়া মই মোৰ ল'ৰা ছোৱালীখিনিক খাবৰ কাৰণে ভাগ কৰি দিম। মানে মই ৰুমত কৰিছোঁ। এয়া হোষ্টেলত মানে মোৰ PGকেইটাত কৰা নাই। তালৈ ভাগে ভাগে দি পঠাম। এয়া ওপৰত আছে সেইখন গোসাঁই ঠাইখন। এতিয়া তলত এয়া ভগৱানৰ কাৰণে মই আগবঢ়াই দিলোঁ। এতিয়া মোৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে মই প্ৰসাদখিনি লৈ যাম ইয়াৰ পৰা। এইখন ভগৱানৰ কাৰণে তেখেতৰ ঈশ্বৰৰ চৰণত অৰ্পণ কৰিছোঁ, যাতে মোৰ ব্যৱসায় বাণিজ্য সকলো দিশত আগবাঢ়ি যাব পাৰোঁ। ভগৱানে চকু মেলি চাব। আৰু এয়া প্ৰসাদ দি মেলি আজৰি হ'লোঁ। ল'ৰাকেইটাক দিয়া নাই, ছোৱালীখিনিকো দিয়াগৈ নাই। ইয়াতে মোৰ ৰুমত থকাকেইটাক দিলোঁ। আৰু এতিয়া PGকেইটাক দিবলৈ যাম। কামখিনি কৰি হৈ গ'ল। এতিয়া আমি প্ৰসাদ খাবলৈ লৈছোঁ। এয়া মোৰ কাৰণে ল'লোঁ, সিহঁতকো দিলোঁ, সিহঁতকেইটাক দিলোঁ। দি মেলি এতিয়া আমি খাম। আৰু খাই লৈ পিনি ল'ৰা ছোৱালীখিনি দিবলৈ যাম। বইজ PGটো হয়। ইয়াতে প্ৰসাদ দি মেলি আজৰি হ'লোঁ। এতিয়া ছোৱালীখিনি তাত দিবলৈ যাওঁ। এইবোৰ চিংগল ৰুমবোৰ এতিয়া পাৰ্টিশ্যন দি বনাই দিছোঁ। গোটেই ঘৰটো ইফালে ৰুম আছে। ল'ৰাবোৰ কিছুমান কলেজ গ'ল, সেইকাৰণে গোটেইবোৰ দেখুৱাব পৰা নাই। বা গোটেই পিছত দেখাম ল'ৰাখিনিহঁতে। এতিয়া প্ৰসাদটো দি মেলি হ'ল। এতিয়া মই ছোৱালী হোষ্টেল যাম, ছোৱালীখিনি দি লওঁ। বইজ
ছোৱালীখিনি প্ৰসাদ বিলাই আছোঁ এতিয়া ল'ৰাখিনি দি মেলি হৈ গ'ল ছোৱালীজনী অকণমান দি দিওঁ গোটেইকেইজনীকে কম্পাৰ লৈ গ'ল টেঙা টেঙা অকণমান পূজা বুলি না কোনোবা কোনোবা অফিচ গৈছে কোনোবা ক'ৰবাত গৈছে আৰু ইয়াত কেইদিনমান আছে এইফালে সিহঁতৰ বিহু কামছে ইয়াত অৱশ্যে ছোৱালীবোৰ নাই এতিয়া প্ৰসাদ দিবলৈ সিহঁতে চব কামে কামে ওলাই গ'ল এইবোৰ চব জব কৰা ছোৱালী আছিলে এইটো এটা পাৰ্ট হয় ইফালে মাজত এটা আছে ইফালে এটা আছে এইটো মানে গাৰ্লছ পি জি ইয়াতে 3টা পাৰ্ট আছে এই কলেজ বন্ধ আজি তাই যোৱা নাই তাইক প্ৰসাদ দিলোঁ এইকেইজনীক দিব পৰা নাই এইটো আপোনালোকৰ মাজলৈ আগবঢ়াই আছোঁ আগতে যিদৰে মোক আপোনালোকে মোৰ ভিডিঅ'খিনি বহুত বেছি মৰম দিছিলে এইটোতো মৰম দিব বুলি আশা কৰিলোঁ প্ৰথমে সৰুকৈ আৰম্ভ কৰিছিলোঁ ব্যৱসায়টো থিয়েটাৰ বাদ দি মই চিৰিয়েলৰ কামৰ কাৰণে গুৱাহাটী থাকিলোঁ তাৰপিছত ভাবিলোঁ যে অকণমানকৈ ব্যৱসায় এটা ষ্টাৰ্ট কৰোঁ 10জনীমান ছোৱালী থাকিব পৰাকৈ এটা ঘৰলৈ ব্যৱসায়টো ষ্টাৰ্ট কৰিলোঁ তাৰপিছত লাহে লাহে এটাৰ পিছত এটা কৰি মই এতিয়া অকণমান ডাঙৰ কৰিছোঁ প্ৰায় মোৰ 3টামান কেজি এতিয়া হৈছেগৈ আৰু নকৰিম চাগে এই 3টাকে মই ভালদৰে চলাবৰ বাবে আপোনালোকৰ ওচৰত ৰাখিব বিচাৰিছোঁ যাতে মোৰ এই ব্যৱসায় ক্ষেত্ৰত মই আগবাঢ়ি যাব পাৰোঁ তাৰ বাবে আপোনালোকে মোক প্ৰসাদ দি মেলি আজৰি হৈ আহিলোঁ এতিয়া ৰুম পালোহি আপোনালোকৰ মাজলৈ মোৰ এই ব্লগটো আগবঢ়াই আছোঁ আপোনালোকে বহুত বেছি মৰম দিব লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আগৰ ভিডিঅ'কেইটাৰ দৰে এইটোতো বহুত বেছি বহুত বেছি মৰম দিব ধন্যবাদ